DME 2008টা পদৰ এডমিট কাৰ্ড কোনটো মাহত আহিব আৰু কেতিয়া আহিব সম্পূৰ্ণ কথা আজি এইটো ভিডিঅ'ৰ পৰা জানিব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু চেনেলটোত যদি নতুনকৈ হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল DME 2008টা পদৰ বিষয়ে ইয়াত কি কোৱা হৈছে প্ৰথমতে লিখা আছে নেম অফ এক্সাম DME ৰিক্ৰুটমেণ্ট 2023 ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DME আছাম নাম অফ দ্য পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু টোটেল পোষ্ট আছিল 2008টা আৰু ইয়াতে কোৱা হৈছে এডমিট কাৰ্ড ৰিলিজ ডেট। তো বন্ধুসকল এডমিট কাৰ্ড মে মাহতে ৰিলিজ হ'ব আৰু ডেট অফ দ্য এক্সামিনেশ্যন আপডেট চুন আৰু ষ্টেটাছ অফ এডমিট কাৰ্ড আপডেট চুন। তো বন্ধু বান্ধৱীসকল DME 2008টা পদৰ এডমিট কাৰ্ড মে মাহতে ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে এডমিট কাৰ্ড ৰিলিজ ডেট কামিং চুন বুলি দিয়া আছে। এই আপডেটটো যেতিয়া আহিব আপোনালোকক ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনালোকে যদি চেনেলটোত নতুনকৈ হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ যেতিয়া মই আপডেটটো দিম নটিফিকেশ্যনৰ সৈতে আপোনালোকে সকলোৱে জানিব পাৰিব। ধন্যবাদ।